Hello everyone, মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ। আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আনিছোঁ এজন বিশেষ ব্যক্তিৰ ওপৰত। সেইজন হ'ল গৌতম আদানী, মানে আদানী গ্ৰুপ। এইজন আদানীৰ বিষয়ে কথা পাতিম, যিজন আদানী আজি ভাৰতবৰ্ষৰ 2 নম্বৰ স্থানত আছে, মানে 2 নম্বৰ ধনী মানুহৰ স্থানত আছে। আৰু যদি গোটেই পৃথিৱীৰ ভিতৰত চাব যাওঁ, তেখেতে মিনিমাম 9, 10, 11 এই তিনিটা সংখ্যাৰ ভিতৰতে থাকে। আৰু যদি আপোনালোকে আজি ষ্টক মাৰ্কেটত আদানী গ্ৰুপৰ শ্বেয়াৰ্ছৰ মূল্য চাব যায়, তেনেহ'লে আপোনালোকে বৰ্তমান দেখা পাব আজিৰ ডেটত 2038 টকা। এইটো হ'ল মাত্ৰ এটা শ্বেয়াৰৰ মূল্য, মাত্ৰ এটা শ্বেয়াৰৰ মূল্য। আৰু আমাৰ যিখন এয়াৰপৰ্ট আছে গুৱাহাটীত, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, সেইখনো আজি আদানী গ্ৰুপে কিনি লৈছে। কোন সেইজন আদানী আপোনালোকৰ জানিব মন নাযায়নে? তেনেহ'লে বলক আজি এই ভিডিঅ'টিত আমি অলপ গৌতম আদানীৰ বিষয়ে জানো হওক। আদানী গ্ৰুপৰ ফাউণ্ডাৰ গৌতম আদানীৰ জন্ম 1962 চনৰ গুজৰাটৰ আহমেদাবাদত হৈছিলে। আৰু তেখেতৰ দেউতাক শান্তিলাল আদানী এজন কাপোৰৰ ব্যৱসায়ী আছিল। যদিহে আপোনালোকে গৌতম আদানীৰ এডুকেশ্যন লাইফটো চাব যায়, তেনেহ'লে বিশেষ একো নাপাব। তেখেত কমাৰ্চৰ ষ্টুডেণ্ট আছিলে আৰু তেখেতে ছেকেণ্ড ইয়াৰত নিজৰ পঢ়া শুনা ড্ৰপ আউট কৰিছে। যদিহে আমি গৌতম আদানীৰ কৰ্মজীৱনৰ বিষয়ে চাব যাওঁ, তেনেহ'লে দেখা পাম যে তেখেতে নিজৰ দেউতাকৰ কাপোৰৰ যিটো ব্যৱসায় আছিলে সেইটো নকৰি তেখেত মুম্বাইলৈ আহি 1978 চনত মহিন্দ্ৰা ব্ৰাদাৰ্ছৰ যিখন ডায়মণ্ডৰ দোকান আছিলে, মানে হীৰাৰ দোকান, সেই হীৰাৰ দোকানত এজন কৰ্মচাৰী ৰূপে কাম কৰিছিলে। 3 বছৰমান কাম কৰাৰ পিছত তেখেতে 1981 চনত হীৰাৰ ব্ৰকাৰেজ হিচাপে নিজৰ এখন দোকান খুলিছিলে। আৰু পিছত আদানীৰ ককায়েকে আদানীৰ সহায় বিচাৰি আদানীক নিজৰ ব্যৱসায়, মানে তেখেতৰ ককায়েকৰ এখন প্লাষ্টিকৰ কোম্পেনী আছিলে, য'ত তেনেকুৱা কিবা বটলিং তেনেকুৱা কিবা বনায়, আৰু সেই প্লাণ্টতে সহায় কৰিবৰ কাৰণে আদানীক মাতিলে। তেনেকৈ আৰম্ভণি হ'ল আদানীৰ ব্যৱসায় জীৱনটো। আৰু নিজৰ ককায়েকৰ PVC মানে প্লাষ্টিকৰ ডিল চাউথ কোৰিয়াত কৰিব গৈ আদানী গ্ৰুপে নিজৰ ব্যৱসায় খুলি দিলে ইম্পৰ্ট এক্সপৰ্টৰ। চাওক কি টেলেণ্টেড মানুহ। তেখেতে গৈছিলে নিজৰ ককায়েকৰ প্লাষ্টিকৰ ডিল কৰিব গৈ, আৰু পিছত নিজা শ্বিপিং ইণ্ডাষ্ট্ৰী, মানে ইম্পৰ্ট এক্সপৰ্টত শ্বিপিং ইণ্ডাষ্ট্ৰী খুলি পেলালে তেখেতে। আৰু গৌতম আদানীৰ ইয়াতেই ব্যৱসায় জীৱন ৰখি যোৱা নাছিলে। তেখেতে নিজৰ ব্যৱসায় জীৱনত 88ত আদানী এণ্টাৰপ্ৰাইজ বুলি নিজৰ ব্যৱসায় আৰম্ভ কৰিলে। পিছত এইটোৰ পৰা সিটো এটাৰ পৰা এটা জাষ্ট উঠিয়ে গ'ল। এগ্ৰিকালচাৰৰ পৰা পাৱাৰ গাইডৰ পৰা ইটছ এণ্ড এভৰিথিং, এটাৰ পৰা এটা, মানে আজিৰ ডেটলৈ আদানী উঠি আছে। বৰ্তমান সময়ত আদানী গ্ৰুপত 23,000ৰো অধিক এমপ্লয় কাম কৰি আছে। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব। আৰু আদানীৰ বিষয়ে যদি কিবা জানে সেইটো শ্বেয়াৰ কৰি দিব তলত কমেণ্ট বক্সত। আৰু লগতে মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। বাই বাই।